Hello everyone! আজি আমি গৈ আছো বিষ্ণু মন্দিৰলৈ। আহি পাই গলো হি বিষ্ণু মন্দিৰ। বহুত দিনৰ পৰা বিষ্ণু মন্দিৰলৈ আহিম বুলি ভাবি আছিলো, কিন্তু সময় মিলা নাছিলে কিছু কাৰণত। আজি মাঘী পূৰ্ণিমা দিনাখনে আমাৰ আহা মিলি গ'ল। ইয়াত আহি পেলাই সেৱা কৰি ললো আৰু বন্তি জ্বলাই ললো। ইয়াত বহুত দূৰ দূৰৰ পৰাও মানুহ আজি আহিছিলে, যিহেতু মাঘী পূৰ্ণিমা হয়। ইয়াত বন্তি জ্বলাই আমি ভিতৰত গলো, তাৰপাছত ইয়াত সেৱা কৰি ললো। আজি মানে আহি পেলাই মানে মনটো ভাল লাগিছে। চাৰিওফালে নাম হৈ আছে। ককাজনে মোক কৈছে যে এইটো ডাঙৰ তুলসী পাত যে তুমি কাণতে লোৱা, নাখাবা এইটো। তাৰপাছত ইয়াত প্ৰসাদ লৈ পেলাই অলপ সময় মন্দিৰৰ ভিতৰতে বহিলোঁ। তাৰপাছত আমি গ'লোঁ ভাগৱত পাঠ শুনিবৰ কাৰণে। সেয়া শুনি পেলাই আকৌ মেলা হৈ আছিলে, সেয়া চালোঁ। ইয়াত খিচিৰি দি আছিলে খাবৰ কাৰণে। ইয়াত খিচিৰি খাই লৈ এই চকৰি চাব গ'লোঁ। তাৰপাছত ভয় লাগে যে সেইকাৰণে ৰেল গাড়ী এখনতে উঠিলোঁ। আজিলৈ আহিছোঁ, বাই।